প্ৰতিটো মাহৰে পূৰ্ণিমা অমাৱস্যা আৰু দুটা মাহৰ সংক্ৰান্তি এইকেইটা হৈছে বিশেষ তিথি আৰু এইখিনি মানে এই তিনিটা তিথি প্ৰতিটো মাহত থাকে আৰু এই তিনিটা তিথিত বিশেষ কিছুমান কাম কৰিলে জীৱনত সুপ্ৰভাৱ পৰে জীৱনৰ ধৰক নিগেটিভিটিবিলাক আঁতৰে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি চাব এই তিনিটা তিথিত পাৰিলে নিজৰ কুলদেৱীৰ মন্দিৰ দৰ্শন কৰা বা কুলদেৱৰ মন্দিৰ দৰ্শন কৰা আৰু লগতে নিজৰ ইষ্ট দেৱ বা দেৱীৰ মন্দিৰ দৰ্শন কৰাটো বহুত বেছি দৰকাৰ আৰু সেই মন্দিৰ যদি ধৰক প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা মন্দিৰ বহুত পুৰণি মন্দিৰ তেতিয়াহ'লে আৰু বেছি ভাল আৰু পাৰিলে এই তিনিটা তিথিত পাৰিলে তিনিওটা তিথিতে নহ'লে কোনোবা এটা তিথিত হ'লেও শিৱলিংগত নিজৰ সাধ্য অনুযায়ী ৰুদ্ৰ অভিষেক কৰিব পাৰিলেও জীৱনত বহুত বেছি সুপ্ৰভাৱ পৰে আৰু কেনেকুৱা ধৰণৰ শিৱলিংগত ৰুদ্ৰ অভিষেক কৰিব পাৰিলে ভাল জানেনে চিমেণ্টৰ শিৱলিংগ নহয় মানে যিটো ধৰক অপ্ৰাকৃতিক পদাৰ্থৰে নিৰ্মিত তেনেকুৱা শিৱলিংগ নহয় পাৰিলে মাটিৰ শিৱলিংগ নৰ্মদেশ্বৰ শিৱলিংগ অষ্টধাতু সোণ ৰূপ পিতল পাৰদ নহ'লে ধৰক মানে যিসমূহ শিৱলিংগ নিজে প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে ধৰক এতিয়া কি বুলি কয় আমাৰ গুৱাহাটীত যেনেকৈ শুক্ৰেশ্বৰ দেৱালয় আছে ভীমাশংকৰ আছে তেনেকুৱা ধৰণৰ বশিষ্ঠাশ্ৰম তেনেকুৱা আৰু বহুত মন্দিৰ আছে ন তেনেকুৱা প্ৰাচীন মন্দিৰসমূহৰ শিৱলিংগত ৰুদ্ৰ অভিষেক কৰিব পাৰিলে বহুত বেছি ভাল আৰু বিশেষকৈ অমাৱস্যাৰ দিনা যি দান দিয়া হয় বা জীৱ জন্তুকো ধৰক কিবা খাবলৈ দিয়া হ'লে এইবোলে গাই গৰুকে ধৰক কল খুৱাই দিলে আলু খুৱাই দিলে এনেকুৱা ধৰণৰ মানে দানবিলাক কৰিলে কি হয় জানেনে বা দুখীয়া মানুহকো দান কৰিব পাৰি নিজৰ পিতৃপুৰুষ শান্ত হয় বহুতৰে যে পিতৃদোষ থাকে তেতিয়া তাৰমানে পিতৃপুৰুষ শান্ত হয় আচলতে কি হয় জানেনে এইসমূহ হৈছে শাস্ত্ৰসন্মত নিয়ম আৰু এইসমূহ নিয়ম আগৰ দিনৰ লোকসকলে কৰিছিলে পূৰ্ণিমা অমাৱস্যা সংক্ৰান্তিত বিশেষ এই নিয়মসমূহ কৰিছিলে সেইকাৰণে কি হৈছিলে জীৱনৰ বহুত অপায় অমংগল এনেই নোহোৱা হৈ গৈছিলে আৰু জীৱনত তাৰমানে আশীৰ্বাদ এটা পোৱা যায় পজিটিভিটি এটা পোৱা যায় কিন্তু এতিয়া কি হয় বহুতে ধৰক নাজানে কথাখিনি আৰু মোক সোধেও যে পূৰ্ণিমা অমাৱস্যাত কিবা বিশেষ কৰিব পাৰি নেকি বিশেষ মানে এইখিনি কৰিলে বহুত বেছি ফল আছে আপোনালোকৰ বহুতে সোধে কাৰণে আজি কথাখিনি মই এই ধৰণে বিতংকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু কথাটো হয় কি আমাৰ পিতৃপুৰুষসকল মানে আমাৰ পিতৃসকলে আমাক সুৰক্ষা দি থাকে গতিকে তেওঁলোকক শান্ত কৰি ৰখাটো আমাৰ বহুত বেছি ডাঙৰ কৰ্তব্য কাৰণ তেওঁলোকে নিজৰ কাৰণে একো কৰিব নোৱাৰে আমি জীয়াই থকাসকলে কৰিব লাগে আৰু তাৰপিছত আমাৰ কুলদেৱ বা কুলদেৱী আৰু ইষ্টই আমাক ৰক্ষণাবেক্ষণ দি থাকে মানে আমাক এটা প্ৰটেকশ্যনৰ মাজত ৰাখে গতিকে এইখিনি ন্যূনতম পূজা পাঠ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জীৱনত কৰাটো বহুত বেছি দৰকাৰ আশা ৰাখিলোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে কিবা যদি প্ৰশ্ন আছে নিশ্চয় কমেণ্ট আকাৰে সুধিব পাৰে ঠিক আছে বাৰু মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ জয় মা কামাখ্যা ওম নমঃ শিৱায়